আপোনালোকে ভাবে চাগে যে এটা ইউটিউব চেনেল খুলি তাৰ পৰা টকা ইনকাম কৰিব পৰা হলে ভাল আছিল কিন্তু কিয় ওপৰত খুলিব কিয় ওপৰত আপোনালোকে ভিডিও বনাই বা কিয় ওপৰত আপোনালোকে এটা ইউটিউব চেনেল খুলিব guys মই দীপৰাজ and welcome back to my YouTube channel আশা কৰো আপোনালোক ভালে আছে and আজি এই ভিডিওটোত মই আপোনালোকক কম 2021 ট্ৰেন্ডিংত থকা 6টা YouTube চেনেলৰ আইডিয়াছ আৰু চেনেলটো যেসকলে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব কিয়নো মই এনে ধৰণৰ ভিডিওবিলাক বনাই থাকো যাতে নতুন নতুন ভিডিও আপডেট আহিলে সকলোতকৈ আগত পায় বলক তেনেহলে টাইম ওয়েষ্ট নকৰাকৈ আজি ভিডিওটো ষ্টাৰ্ট কৰো চেনেল কেটেগৰীটো হৈছে টেকনলজি এক্সপ্লেইন আপোনালোকে ভাল ভাল টেকনলজিৰ টিপছ ট্ৰিক্স বিলাক দিব পাৰে বা গেজেটৰ কিছুমান ভিতৰুৱা কথা আপোনালোকে এক্সপ্লেইন কৰিব পাৰে চেনেল কেটেগৰীটো হৈছে গেষ্ট ভিডিও আপোনালোকে আপোনালোকৰ চেনেলত কিছুমান ভাল ভাল অতিথি মাতিব পাৰে বা কিছুমান টপাৰ ষ্টুডেন্ট যোনে বহুত মাৰ্কস পাইছে তো তেওঁলোকে আপোনালোকৰ অডিয়েন্স বিলাকক এন্টাৰটেইন কৰিব কিছুমান জানিবলগীয়া কথা টিপছ কিছুমান টিপছ দিব যাতে আপোনালোকৰ অডিয়েন্স বিলাকে কিছু কথা শিকিব পাৰে কিন্তু এতিয়া আপোনালোকে ভাবিছে চাগে যে আমাৰটো একো ভিউয়াৰ্স নাই সাবস্ক্ৰাইবাৰ নাই আপোনালোকে কেনেকৈ অতিথি মাতিব পাৰিব বাট এইটো কথা নহয় আপোনালোকৰ সোসাইটিতে এনেকুৱা বহুত কিছুমান মানুহ আছে যোনবিলাকে ভাল ভাল কাম কৰি আছে তো তেওঁলোকক আপোনালোকে মাতি কিনে গেষ্ট ভিডিঅ'ছ বনাব পাৰে বা এটা ভাল চেনেল খুলিব পাৰে ৰাইট কেটেগৰীটো হৈছে কমেডি আৰু এইটো একদমে ট্ৰেন্ডিং হয় আপোনালোকে কমেডি চেনেল এটা ইউটিউবত খুলিব পাৰে বাট আপোনালোকৰ হিমানখিনি টেলেন্ট থাকিব লাগিব যে মানুহক কেনেকৈ হহুৱাব পাৰে সেইটো আপোনাৰ ওপৰত কথা আপোনালোকে কিমান হহুৱাব পাৰে আৰু মই ভাবো আপোনালোকে যদিহে কমেডিত ইন্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে এটা কমেডি চেনেল খুলক ৰাইট চেনেল কেটেগৰীটো হৈছে প্ৰডাক্ট আনবক্সিং এণ্ড ৰিভিউজ আপোনালোকে আপোনালোকৰ অডিয়েন্স বিলাকক প্ৰডাক্টৰ কিছুমান ভাল ভাল গেজেটৰ আনবক্সিং কৰি তাৰ ৰিভিউ কৰি কিনে প্ৰ'জ এণ্ড কনছ বিলাক দেখাব পাৰে তেতিয়া আপোনালোকৰ অডিয়েন্স বিলাকে ভাল পাব আৰু প্ৰডাক্ট বিলাকো কিনিব আপুনি যেহেতু সাজেষ্ট কৰিছে ভাল ভাল প্ৰডাক্ট এইটো কৰি কিনে আপোনালোকে এফিলিয়েট মাৰ্কেটিং কৰি ভাল টকা ইনকাম কৰিব পাৰে আৰু এই চেনেলটোতো বহুত অতি সোনকালে গ্ৰো হৈ যায় চেনেলটো তো আপোনালোকে প্ৰডাক্ট আনবক্সিং আৰু ৰিভিউছৰ চেনেল খুলিব পাৰে কেটেগৰীটো হৈছে প্ৰডাক্ট কেয়াৰ টিউটৰিয়েলছ আপোনালোকে কিছুমান প্ৰডাক্টৰ ভাল ভাল টিউটৰিয়েল দিব পাৰে যে কেনেকৈ কেয়াৰ কৰে বা কেনেকৈ তাক ৰাখিব লাগে এইটো কোৱা নাই যে মই আপোনালোকে অকল গেজেটৰে কয় আপোনালোকে নিজৰ স্কিন আপুনি যদি ফিমেল হয় তেতিয়া আপোনালোকে কসমেটিকৰ ভাল ভাল টিপছবিলাক দিব পাৰে যে স্কিনটো কেনেকৈ ধুনীয়া কৰিব পাৰে বা ল'ৰা হ'লে কেনেকৈ হেয়াৰ ষ্টাইল বা ক্লথছৰ কিছুমান টিপছ দিব পাৰে বা আপোনালোকে এইটো কোৱা নাই যে আপোনালোকে অকল প্ৰডাক্টৰ কেয়াৰ কৰা আপোনালোকে ভাল টিপছো দিব পাৰে ৰাইট তো আপোনালোকে প্ৰডাক্ট কেয়াৰ টিউটৰিয়েলছৰ চেনেল এটা কেটেগৰীটো হৈছে হাউ টু চুজ আপোনালোকে কেনেকৈ কিবা এটা বস্তু চুজ কৰিব পাৰিব যিকোনো কেটেগৰীৰ হ'ব পাৰে বা গেজেটৰ হওক বা স্কিনৰ প্ৰডাক্ট হওক বা যিকোনো ক্লথছ হওক বা যিকোনো হওক আপোনালোকে কেনেকৈ চুজ কৰিব তো সেইটোৰ ওপৰত আপোনালোকে এটা চেনেল খুলিব পাৰে ৰাইট হৈছিলে টপ 6 কেটেগৰী অফ দা চেনেল 2021 যোনকেইটা আপোনালোকে খুলিব পাৰে বা বেনিফিটছ হ'ব জলদি গ্ৰো হৈ যায় এইটো কাৰণে যে আপোনালোকে এইকেইটা কেটেগৰীতে খোলা আপোনালোকৰ কিবা যদি নিজৰ কিবা টেলেণ্ট আছে সেইটো আপোনালোকে অডিয়েন্সৰ আগত শ্বেয়াৰ কৰিব বিচাৰে তো আপোনালোকে সেইটোৰ ওপৰতো খুলিব পাৰে কিন্তু আৰু মই এটা কথা ক'ব বিচাৰোঁ যে যদি আপোনালোকে ইউটিউব চেনেল এটা খুলিম বুলি ভাবিছে আৰু যদি আপোনালোকে বেলেগক দেখি যে এইটো কৰিছে সেইটো কৰি যদি আপোনালোকে ইউটিউবত আহে ন কেতিয়াও ছাকচেছ নহ'ব বা আপোনালোকৰ নিজৰ এটা কিবা টেলেণ্ট থাকিব লাগে যে এইটো কৰি ভাল পাওঁ তো সেইটোৰ ওপৰত খুলিলে বেছি আপোনালোকে সেইটোৰ ওপৰত বেছি কথা জানে ন সেইটো আপোনালোকে জলদি কৰিব পাৰিব কিন্তু আপোনালোকে যদি আপোনালোকে কমেডি কৰিবই নোৱাৰে আৰু বেলেগক দেখি যদি কমেডি ভিডিঅ' বনাইছে মোৰ কমেডি চেনেল এটা খুলিব পাৰে তেনেকুৱা কৰিলে আপোনালোকে কেতিয়াও ছাকচেছ নহ'ব যিকোনো ইউটিউব বুলি কোৱা নাই আপোনালোকে যিকোনো ক্ষেত্ৰতে তেনেকৈ কৰিলে ছাকচেছ নহ'ব ৰাইট যদি ভিডিওটো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব সুন্দৰকৈ এটা কমেণ্ট কৰি দিব আৰু ভিডিওটোত যদি অলপো ইনফৰমেশ্যন পালে তেনেহ'লে ভিডিওটো শ্বেয়াৰ কৰিব আৰু আকৌবাৰ কৈছোঁ যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তো লগ পাম তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত আজিলৈ বাই থেংক ইউ ছ' মাছ এণ্ড লাভ ইউ অল